হেল্ল' এভৰিৱান। ৰাতিপুৱাৰ বতৰটো মানে খুব ঠাণ্ডা আৰু এনেকৈ কুঁৱলী পৰি আছিলে আৰু ঠাণ্ডা বতৰ বুলি কিবা এটা খাবলৈ মন গ'ল। এয়া গ'লোঁ কিটচেনত, এনেকৈ কৰ্ণটো বইল কৰি ল'লোঁ। তাৰপিছত ইফালে গাজৰ, পিঁয়াজ আৰু বিলাহী সৰু সৰুকৈ চপ কৰি ল'লোঁ। তাৰপাছত এয়া কৰ্ণখিনি এটা এটাকৈ উলিয়াই ল'লোঁ। এখন পেনত অলপ বাটাৰ দি পিঁয়াজখিনি দি দিলোঁ আৰু অলপ সময় ভজাৰ পাছত বিলাহী আৰু গাজৰখিনিও এড কৰি দিলোঁ আৰু এনেকৈ অলপ সময় এইখিনি ভাজিলোঁ। তাৰপাছত অলপ ইয়াত এড কৰি দিলোঁ নিমখ আৰু অলপ ব্লেক পেপাৰ আৰু তাৰপাছত এইখিনি কৰ্ণখিনি এনেকৈ দি দিলোঁ। দিয়াৰ পাছত অলপ সময় ভাজি লৈ শেষত অকণমান নেমু চেপি দিলোঁ। তাৰপাছত এয়া ঠাণ্ডা বতৰ আৰু এনেকৈ গৰমে খালোঁ। খাবলৈ খুব ভাল হৈছিলে, আপোনালোকে ট্ৰাই কৰিবচোন।